সঁচাকে আজি ভাল লাগিল। প্ৰথম দিনা যেতিয়া আমাৰ প্ৰভু জগন্নাথ মানে ইয়ালৈ ৰথ যাত্ৰা কৰি আহিছিল তেতিয়া আহিব পৰা নাছিল, কিন্তু আজি অকণমান সুযোগ মিলাই পেলাই আজি যেহেতু উভতি যাব ইয়াত আহিবলৈ সুযোগ পালোঁ। তো ইয়াতে খুব সুন্দৰ এটা আয়োজন কৰিছে আমাৰ আয়োজকসকলে, তো মই খুব ভাল পাইছোঁ। তো মই ভগৱান প্ৰভু জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভুৱে যেন আমাক সকলোকে আশীৰ্বাদ কৰে আৰু তেখেতৰ আশীৰ্বাদত আমি সকলোৱে সুখ শান্তিৰে যাতে আহি থকা দিনবোৰ পাৰ কৰি যাব পাৰে। সঁচাকৈ দুখ লগা পৰিস্থিতি, কেতিয়াও তাতে হোৱা নাছিল, এইবাৰ হঠাতে হৈ গ'ল। এইটো ডাঙৰ এক্সিডেণ্ট, মানুহবিলাকে চবে এইটো মানে ক্লাউড ব্ৰাছ হোৱা বুলি কৈছে। তো কি ধৰণে হ'ল নিশ্চয় গম পাইছে ইয়াৰ কাৰণবিলাক, কিন্তু খুব বেয়াকৈ হৈছে, বহুত ক্ষতি হৈছে। আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। তো যিয়ে নহওক সোনকালে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাওক, যাতে যিসকলৰ ঘৰ বাৰী নষ্ট হৈছে তেখেতসকলে পুনৰ নিজৰ ঘৰত উভতি যাব পাৰক, তাকে মই কামনা কৰিছোঁ।